যদিহে কিবা এটা কাম কৰোঁ বুলি ভাবি কৰোঁ নে নকৰোঁ ভাবি ৰৈ আছা, কোনো ডিচিশ্যন ল'ব পৰা নাই, তেন্তে এই ভিডিঅ'টো তোমাৰ বাবে। কিন্তু আৰম্ভ কৰাৰ আগত মোৰ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত ক্লিক কৰিব নাপাহৰিবা। যদি তোমাৰ মনত যিকোনো ধৰণৰ কথাক লৈ কৰোঁ নে নকৰোঁ বুলি ভাবি কনফিউজ হৈ আছা, যদি ঘৰৰ পৰা ইমান দিনে কিবা এটা কথা লুকাই ৰাখিছিলা কিন্তু এতিয়া কওঁ নে নকওঁ বুলি ভাবি ডিচিশ্যন ল'ব পৰা নাই, যদি কাৰোবাক ভাল পোৱা আৰু প্ৰপ'জ কৰোঁ নে নকৰোঁ বা কৈ দিওঁ নে নিদিওঁ বুলি ভাবি নিজৰ মনতে অশান্তি কৰি আছা, বা এনেকুৱা চিটুৱেশ্যন যদি হৈ আছে কাৰোবাক ফোন কৰোঁ বুলি ভাবি আছা, কিবা এটা কথা কওঁ বুলি ভাবি আছা কিন্তু কিবা ৰেছপন্স পাওঁ, ভাল পাব নে বেয়া পাব এইবোৰ ভাবি যদি থমকি ৰৈ আছা, তেন্তে চিটুৱেশ্যনটো বুজি এতিয়াই কৈ দিয়া। এনেকুৱা যদি হৈছে যে তোমাক চিটুৱেশ্যনেও চাথ দিছে, তুমি কেৱল তোমাৰ মনৰ ভিতৰত থকা ভয়টোৰ কাৰণে কৰোঁ বুলি ভাবিও কোনো কাম কৰিব পৰা নাই বা কাৰোবাক কিবা কওঁ বুলি ভাবিও তুমি ক'ব পৰা নাই, তেনে মনৰ পৰা ভয় আঁতৰাই দিয়া আৰু কৈ দিয়া। কিন্তু কোৱাৰ আগত তুমি কি কৰিব লাগিব এই কথাটো এতিয়া ভালকৈ মন কৰিবা। এনেকুৱা ধৰণৰ চিটুৱেশ্যনত তুমি কথাটো কোৱাৰ পিছত বা তুমি কামটো কৰাৰ পাছত তোমাৰ লগত কি হ'ব পাৰে বা তুমি ৰিপ্লাইটো কেনেকৈ পাব পাৰা সেই কথাটো আগতেই ভালকৈ ভাবি ল'বা। আৰু তেনেধৰণেই তেনেকুৱা চিটুৱেশ্যন ফেচ কৰিব লগা হ'ব পাৰে বুলি নিজৰ মনটোক প্ৰিপেয়াৰ কৰি ৰাখিবা। কিবা কথা লুকাই যদি তুমি ঘৰত নতুনকৈ ক'ব ওলাইছা, তেন্তে খুব বেছি তোমাৰ লগত কি হ'ব পাৰে? তুমি গালি খাব পাৰা। কাৰোবাক প্ৰপ'জ কৰিলে তুমি গালি খাব পাৰা। যদি তেওঁক ইৰিটেট নকৰা তেন্তে তোমাক ব্লকটো কেতিয়াও নকৰে। কাৰোবাৰ পৰা পজিটিভ ৰেছপন্স বিচাৰি ফোন কৰিম বুলি যদি কৰিব পৰা নাই, তেন্তে খুব বেছি তোমাক তেওঁ কি ক'ব? নাই বুলি ক'ব, নোৱাৰিম বুলি ক'ব বা নহ'ব বুলি ক'ব। এনেকুৱা ৰেছপন্স তুমি পাব পাৰা। গতিকে সেই হিচাপে নিজৰ মনক তেনেকুৱা চিটুৱেশ্যন ফেচ কৰিব লাগিব বুলি প্ৰিপেয়াৰ কৰি থৈ দিবা। কি ঠিক পজিটিভ ৰেছপন্সো পাই যাব পাৰা, কিন্তু সদায় এনেকুৱা চিটুৱেশ্যনত নেগেটিভ হ'ব বুলি ভাবিয়ে কামটো কৰিবা বা কওঁ বুলি ভাবি থকা কথাবোৰ ক'বা। নেগেটিভ ৰেছপন্স পাবা বুলি ভাবি এইবাবেই কৰিব দিছোঁ, কাৰণ তেতিয়া তুমি পজিটিভ ৰেছপন্স পালে খুব বেছি হেপ্পী হ'ব পাৰিবা আৰু নেগেটিভ ৰেছপন্স পালেও ইমান হাৰ্ড হ'ব লগা নহ'ব, কাৰণ তুমি তোমাৰ মনটোক অলৰেডি তেনেকুৱা চিটুৱেশ্যন ফেচ কৰিবৰ কাৰণে প্ৰিপেয়াৰ কৰি ৰাখিবাই। যদি মনত থকা ভয়টোৰ কাৰণেই বা কনফিউজনৰ বাবে কাৰোবাক কিবা ক'ম বুলি ভাবিও ক'ব পৰা নাই বা কিবা এটা কাম কৰিম বুলি ভাবিও কৰিব পৰা নাই, কোনো ধৰণৰ ডিচিশ্যন ল'ব পৰা নাই আৰু নিজৰ মনটোকে হেভি ফিল কৰি ৰাখিছা, তেন্তে ডিচিশ্যন লোৱা আৰু চিটুৱেশ্যন চাই ক'ব লগাবোৰ কৈ দিয়া, কৰিব লগা কামবোৰ কৰি দিয়া আৰু নিজে ৰিলেক্স হৈ যোৱা।